Mukonmon bani. Bonito lo. Tip, terima kasih. Mukonmon. Hey Pinku. ক মই তহঁতৰ ওচৰতে আছো মই ভাই বহুত দিন হ'ল কথা এটা চিন্তা কৰি আছো কিনো কথাই ক ভাই তই যে আমৰ তলত পুখুৰীৰ পাৰত তই যে সদায় সদায় হাগবা যাবা কিনো ভাল লাগে তোৰ তই যে ভাই কি কোৱা সেইটো ভাববা লাগিব কথা নেকি নহয় ভাই তই মোক কচোন ক কি ভাল লাগে তোৰ তোৰ লগত এতিয়া কি হব এ ভাই কি ভাল লাগে হাগি ঠাণ্ডা ঠাণ্ডা হাৱা কি এটা এনভাইৰনমেণ্ট কি মজা লাগে এনভাইৰনমেণ্ট পাপাৰে ইংলিছ মাৰবা লাগে এ ভাই নহয় এইটো একদিন হাগবি মাত্ৰ একদিন তই হাগি চা যদি তোৰ ভাল নালাগে তই মোক কবি এনে মজা লাগে কি কোৱাই সঁচা নেকি সঁচাই ভাই এইটো একদিন মাত্ৰ হাগবি তাৰপিছত মোক কবি যা দে হ'ব দে এই ৰ পিংকুই যে মোক হাগাৰ কথা কৈছিল আজি এতিয়া হাগিয়ে চাং ৰ কি শব্দ উঠিলে শুনছা না পৰা কি হলে চলি তোৰ বাপরে কি গাহরি এনে তুমি 10টা বাজে উঠার নাই মা উঠু আধা কেজি ব্ৰইলাৰ মাংস আনবা লাগে সোনকালে যা আয়ো আজি কি হলে মাথাটো ইমান বেদনা কৰি আছে বাপু তোৰ কালি কি হৈছিলে আঠলৰ তলত উল্টা খাই আছিলি দেখোন তই ৰাতিপুৱা কি এইগিলাখান বক পাইছে যাৰ পৰা যা নহয় সঁচা কৈছো মই সেইটোৰ পৰা উলবি না নাটক খুব লাগব দে হ'ব দে শুনচোন আজি মোৰ কি বা হৈছে আজি মোৰ গুৱে ওলা নাই ইমান বল দি আছো নলে এটা হাতে মোক লগে ঔষধ লৈ আহিবি দে যা আনি যা আই গাৰ বেদনা উঠি লাগে তই নালগে ভুই ৰব নালগে কাণ আহিলে ফোন লৈ ৰাতিপুৱা পুৱাই মুকুল ক কি হ'ল তোৰ ভাই প্ৰবাল মোৰ হাগা ভালে নাই মোৰ অৱস্থা একদম বেয়া হৈ গৈছে কি কোৱা তুই ভালে বনাই নাই ভাই মই ভালে বনাই মৰিমে নেকি মই ভাই তই কি এনেকে কয় মোৰ তোৰ কথা শুনি চকুৰ পানী ওলাই গৈছে তই অলপো চিন্তা কৰিব নালাগে আজি মই তোক ঔষধ আনি দিম ভাল ঔষধ আনি দিম আনবি নহলে মৰাৰে উপায় আনি মানিম তই অলপো চিন্তা কৰিব নালাগে আজি ভালছে ঔষধ আনি দিম বেচেৰা বেয়াও লাগে আদো ক'ত যায় তই এটা মোক অলপ মাংস আনবাৰিছে সেয়ে আনবা যাওঁ তই মোৰ ওচৰ লগি আছোন এটা আহিছো দে ক আদো কিয়নো ফালটুমি কৰবা লাগে তুহনো একদিন আমাৰ নিচিনা হ'ব লাগব বুঢ়া এনেই অলপমান ফালটুমি কৰিলেও দায় দে ক মোৰ এদিন বহুত কাহ হৈ আছে তই বাজাৰৰ পৰা আহাতে মোৰ কাৰণে এটা কাহৰ বটল লৈ আহিবি দিন নাই ৰাতি নাই সেইৰ পৰা চুই থাকবি তোৰ কাহ নহ'ব বুঢ়া আদো তই আনবি দে নহ'লে বা মই মৰলো আৰু দে হ'ব দে তই নালগে ফুৰি ৰব নালগে হেল্ল' পিংকু ক হেল্ল' প্ৰবাল এইটো ক'ত আছে মই অলপ মাংস লৈ ৰ হয় নেকি সেইটো হাতে মোক লগ এটা নাম্বাৰ 1 কথা লৈবি আহি পাৰ পিছত তোক দিম দে বোলে মই ভাই আনাটোতো মই আনি দিম যদি মোক তই নেদা ওলে ননচেন্স ব্লাডি ফৰ্চ চব হৈ যাব
তই যে কি কোৱা তই নালগে বুঢ়ী ৰমালকে তই নালগে বুঢ়ী ৰমালকে মেক্সে আজি কি হৈ আছে খালি ফোনে আহি আছে জগ ক প্ৰবাল ক'ত আছা হে ভাই অলপ মাংস আনিব যাওঁ হয় নেকি শুনচোন এটা হাতে মোৰ কাৰণে খোৱা গাহৰি মাংস আনিবিচোন দে হ'ব দে মাক্সে কিনো হ'লে আজি চবকে বস্তু আনি দি থাকিব লাগে হেই ভাইটি গাহৰি মাংস লাগিব নেকি হেই এই এক পোৱা বান্ধি দিচোন দি আছো মাষ্টৰ দা ধন্তক কি মাংস লাগিব নেকি আধা কিলো দিচোন মোক সংকল কৰি বান্ধি দি দি আছো এই খাপলা বাই তই মাংসটো বান্ধি থাক মই ঔষধ লৈ আহি আছো অলপ মাষ্টৰ দা মই আহি আছো ৰ অলপ ঔষধ লৈ আহো যা ভৱলেশ্বৰ মোক লগে এটা সংকলকে নাম্বাৰ 1 কোৱাৰ্টাৰ বান্ধি দি দি আছো দাদা আহক বহক সংকলকে দিয়াই আৰু তই মোক কি কৈছা দাদা তোত কৰি মোক 17 বছৰে সৰু দি আছো দাদা দি আছো আৰু তই মোক দাদা বুলি কৈছা সংকলকে দে মানে নহয় দাদা আমাৰ অভ্যাসে হৈ গৈছে এইটো লওক দাদা ননচেন্স এখন কিবাহতকে বান্ধি দিবা দাদা দি আছো দাদা দি আছো প্ৰবাল কি লাগব এইটো মই এতিয়া কি আনবাইছিলো আজি পুৱাৰ পৰা কি হৈছে নহয় মোৰ কি হ'লে তোৰ নহয় খুৰা মই কিবা ঔষধ নিবা আহিছিলো পিছে কিবা ঔষধ নিবা আহিছিলো মোৰতো মনতে নাই পাহৰি গেলো কিনো কোৱা বাপা হাৰে তুই মই লিখি আনছো ৰ এটা হ'ল হাগা হোৱা ঔষধ আৰু এটা হ'ল হাগা বন্ধ হোৱা ঔষধ এটা কাঁহৰ বটল সেইখিনিয়ে আৰু ঔষধ দি আছো ইটো হ'ল হাগা বন্ধ হোৱা ঔষধ ইটো খাৱাৰ পিছত হাগা 1 মাহ মান অলবেন নাই আৰু ইটো হ'ল হাগা হোৱা ঔষধ ইটো ঔষধ খাৱাৰ পিছত হাগা চৰচৰি ওলি থাকিব ইটো আৰু কাঁহৰ বটল ভালকে শুনবি একেটা ঔষধ গুণ্টি মাৰাৰ পিছত এটা আৰু গুণ্টি মাৰি উঠাৰ আগে এটা দে হ'ব দে খুৰা এইটো ল আৰু 100 টকা দি দে মই যাওঁ এতিয়া ধন তোক বোলে মাংস লাগে মাংস মই মাংসৰ কথা কৈছিলো কি তই মদ খাইছ নেকি দি ভাইটি তোৰ গাহৰি মাংসটো বান্ধি থৈ দিছো কি মই গাহৰি মাংসৰ কথা কৈছিলো তই পাগলা হলি নেকি নহয় কিবা হৈছে আজি মোৰ দে দি সেইটো ল চাল্লা কি হ'লি আজি মোৰ একো কথাই মন নকৰে পিংকু আজি বকৰাক মই মাংস আনিছিলো গাহৰি মাংস মৰণ নহয় কহয় বা মৰলা কি কোৱাই আজি ময়ো তাকে নাম্বাৰ 1 কোৱাৰ্টাৰ আনবা দিছো সঁচা নেকি ভালে হ'ব দে আজি 10টা এতে মই চেলকে দিম আহিছে বকৰা মাংস আনলে নাই মেক্সেনে কি কৰিলো মই বকৰা পিটি চামলা বল কৰি দিম মিঠেনে জগু আজিৰে মাথা নষ্ট হৈ আছে ভাই যি টি কথা নকবি দে এইটো ল আৰু মোৰ কোৱাৰ্টাৰটো আনছে না এইটো ল থাক তোন মই যাওঁ এইটো কি মাল আনলাকে আজি কি চাওঁ কি বা আনলা কিবা নতুন ব্ৰেণ্ড নেকি যিয়ে হওক দে খাই দিম বাপু মোৰ ঔষধটো আনছা না নাই এটা আনছো ৰ এটা এইটো ল অলপমান খাই চাং ৰ দে এটা মই যাওঁ ফুৰিব নালাগে তই নালগে ফুৰিব নালাগে খানো ফোন আহিলে হেল্ল' মুকুল ভাই প্ৰবাল সেইটো ঔষধ আছে ঔষধ আনছা না নাই কি তই মোক ঔষধ আনবা দিছিলি কি কোৱাই এইটো ঔষধ আনা নাই তাৰমানে আনছো তই অলপ সময় থাক মই আহি আছো বাপাৰে গোটেই ৰুমটো গন্ধ ওলাই যে সেইটো ল দে হ'ব দে তই চাহ খাই যাবি দে তোৰ এই ঘৰ গন্ধৰ চাহ খাম না যাওঁ মই যা তেনেহ'লে বয়া চাহ নাভাবি আৰু মা আনলো মাংস বাপৰে বাপ তোৰ মাংসখিনি আনাতে একদিন লাগছে দে তাতে থ নহয় মা ইমান দূৰ মই খোজকাঢ়ি আনবা গৈছো লাগবই আনছো
এইটো ল হ আজি মাংস দি ভাত খাবা লাগব আঙুলি চেলকি চেলকি খাবা লাগব ঐ হকনে খাৱা মোক তই কি ঔষধ দিছা মোৰ হাগা উলব কত হাগা বেছিয়ে বন্ধ হৈছে মোৰ গুৱে নলা হৈছে হেই কি হলে আমি ঔষধ আনছো সঁচাকে আনছো এই বিদ্যা মা কৈছে মা কালি তেনেহলে কি হল মোৰ কি হলে তই দুটা ৰাতা পাৰি মৰবা ধৰছা খুৰী মোক প্ৰবলে কি ঔষধ আনি দিছে মোৰ হাগা বন্ধ হ'ব ক'ত হাগা বেছিকে উলব লাগছে মা মই বিদ্যা মা কৈছো মা কালি মই ঔষধ আনছো মই হাগা ভাল হোৱা ঔষধো আনছো আৰু হাগা হোৱা ঔষধো আনছো হাও চেজ যা কি জানি তোমাৰ দৌৰতাৰে ঔষধ উল্টা উল্টা হৈ গৈছে কি হলে খুৰী কি হলে মই গাহৰি মাংস আনবাৰছিলো ব্ৰইলাৰ মাংস লৈ আহিছে বকৰাই মা নহয় মই ব্ৰইলাৰ মাংস আনছো গাহৰি মাংস আনছো তাৰ মানে মাংসখিনি উল্টা উল্টা হৈ গৈছে তাৰমানে মই আজি গাহৰি মাংস দি ভাত খালো এই যে মই তোক মালটো আনবা দিলো তই মোক কাহৰ বটল দিছা চাল্লা চোৱাৰ তোক আজি মই মোৰ চব মনত পৰি গেল চাল্লা এগলা চব তোৰ কাৰণে হৈছে মোক যে তই কালি হাগবা দিছিলি এনভাইৰনমেণ্ট ৰ তোক দি আছো এতিয়া হৈছে যাবাল I am the Narendra Modi. I am the politician. I am giving the rights poor people, good people. Nonsense, bloody false. Good night.